দীৰ্ঘদিনীয়া দাবী। আমি 2009 চনৰ পৰা বৰ্তমানলৈকে আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। 2009 চনৰ পৰা বৰ্তমানলৈকে আমাৰ এই দীৰ্ঘদিনীয়া সময়ছোৱাত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। আমাৰ কৰ্মক্ষেত্ৰত যিটো আমাৰ প্ৰাপ্য দিছে 4,500 টকাৰ পৰা আৰম্ভ হৈছিল আমাৰ এই প্ৰাপ্য, সেই মাননিটো বৰ্তমান আমাৰ 18,000লৈকে মাত্ৰ বৃদ্ধি হৈছে। কিন্তু এই সময়ছোৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিবিলাক কাম আছে, একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহক আমি সমাজৰ যিখিনি চৰকাৰে যিখিনি আমাক আঁচনি প্ৰৱৰ্তন কৰিছে, প্ৰতিটো আঁচনিকে তেওঁলোকক অন্তৰ্ভুক্ত কৰিবলৈ হ'লে প্ৰথমে আমি আগভাগ ল'ব লাগে। বৰ্তমান যিবিলাক চলি আছে অৰুণোদয় আঁচনি, প্ৰধান আমাৰ কাম আছিলে মহাত্মা গান্ধী যিখন নিয়োগ নিশ্চিত আঁচনি, তাৰ কাম আছিলে। তাৰ উপৰিও আমি আৱাজ প্লাছ চৰকাৰে যিবিলাক চৰকাৰী ঘৰ দিছে সেইবিলাকৰ ছাৰ্ভে কৰা, জিঅ'টেক কৰা, অৰুণোদয় আঁচনিত যিমান হিতাধিকাৰী এতিয়া নাম পাইছে তেওঁলোকৰ নামসমূহ আমি অন্তৰ্ভুক্ত কৰা, বৰ্তমান LPG কাম চলি আছে, সেইবিলাক দিয়া, প্ৰতিটো কামতে আমি জড়িত হৈ আছোঁ। ইয়াৰ উপৰিও আমাক নিৰ্বাচনৰ কামতো আমাক জড়িত কৰে। কিন্তু কামৰ ক্ষেত্ৰত আমি দিনে নিশাই প্ৰতিজনে আমি কৰি আহিছোঁ। মোৰ লগত মোৰ যিকেইটা সংসাৰ আছে, সৰু ল'ৰা ছোৱালী আছে, তেনেদৰে আমি মহিলাসকলে নিজৰ সংসাৰখনৰ কথা বাদ দি নিজৰ ল'ৰা ছোৱালীক লগত লৈও আমি ৰাতি গোটেই নিশাও কাম কৰোঁ। কেতিয়াবা আমাৰ ইমানেই দাবী দিয়ে যে বিশেষকৈ অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ এনেকুৱা হৈছিলে যে আমি গোটেই ৰাতি কাম কৰিব লাগে, ৰাতিপুৱা আমি ৰিপৰ্ট দিব লাগে, অন্য কামসমূহ আমাৰ আছেই। তেনে ক্ষেত্ৰত ইমান কষ্ট কৰাৰ পিছতো আমাৰ সেই কষ্টৰ অনুপাতে আমি প্ৰাপ্য পোৱা নাই। আমাৰ যিটো মজুৰি হ'ব লাগে সেই মজুৰি আমি সন্তুষ্ট নহয়। আমাৰ দাবী হৈছে আমাৰ দৰমহা অতি কমেও 30,000 টকালৈকে বৃদ্ধি কৰা, বছৰি 10% হাৰত আমাৰ দৰমহা বৃদ্ধি কৰা। এখন HR পলিচি আছে, সেই পলিচিখন আমাৰ ক্ষেত্ৰত প্ৰযোজ্য হওক। আৰু বহু কৰ্মচাৰী ইতিমধ্যে একো নোপোৱাকৈয়ে, একো চৰকাৰী সা সুবিধা নোপোৱাকৈ মৃত্যুবৰণ কৰিছে, তেওঁলোকৰ পৰিয়ালেও একো সাহায্য পোৱা নাই। সেইবিলাকৰ ক্ষেত্ৰতো আমাৰ দাবী আছে। গতিকে চৰকাৰলৈ বিনম্ৰ অনুৰোধ, আমি এইটো মাত্ৰ অনুৰোধহে কৰিছোঁ চৰকাৰক, আমাৰ বিনম্ৰ অনুৰোধ, আমাৰ পৰিয়ালৰ আমি যাতে ভালকৈ ভৰণ পোষণ দিব পাৰোঁ, পৰিয়ালটো আমাৰ ভালদৰে পৰিচালনা কৰিব পাৰোঁ। সেয়েহে আমাক সেইখিনি চলা ফিৰা কৰিবলৈ আমাক এটা উপযুক্ত মাননি দিয়ক। আমাৰ কৰ্ম অনুপাতে আমাক মাননিটো লাগে, সেয়াই আমাৰ দাবী। আৰু গ্ৰামোন্নয়ন বিভাগৰ যিমানবিলাকে উন্নয়নমূলক কাম আছে বা গাঁও পঞ্চায়ত পৰ্যায়ত যিমানবিলাক বেনিফিচিয়াৰী ৰিলেটেডেই হওক বা অন্যান্য যিমানবিলাক ফাইনেন্স কমিশ্যনৰ যিবিলাক কাম আছে, MGNৰেগাৰ যিমানবিলাক কাম আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা, NSAPৰ পৰা আদি কৰি ইলেকশ্যন ডিউটিৰ পৰা আদি কৰি সকলোবিলাক কামত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন যিবিলাক ঠিকাভিত্তিক কৰ্মচাৰী আছে তেখেতসকলে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু এই কৰ্মচাৰীসকলে আজি যোৱা 11 তাৰিখৰ পৰা কৰ্মবিৰতি আৰু প্ৰথম পৰ্যায়ত খণ্ডোন্নয়ন পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ত জিলা পৰিষদৰ এই প্ৰাংগণত আচলতে আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমি আমাৰ যিবিলাক মূল দাবী আছে যে আমাৰ আজিৰ দিনটোলৈকে চাকৰি সুনিশ্চিত হোৱা নাই, আমাৰ যিবিলাক ন্যূনতম যিটো বেতন আছে এই বেতনেৰে আচলতে আমাৰ যিবিলাক কৰ্মচাৰী আছে তেখেতসকলৰ পৰিয়ালবিলাক পোহপাল দিয়াত অসুবিধা হৈছে। সমান্তৰালভাৱে HR পলিচি আমাৰ প্ৰযোজ্য কৰিবৰ বাবে বিভাগৰ লগত ইতিমধ্যে আলোচনা হৈছিলে। সেই আলোচনাত তেখেতসকলে ঘোষণা কৰিছিলে যে আমাৰ অতি শীঘ্ৰেই HR পলিচি প্ৰযোজ্য কৰা হ'ব। এইখিনি তেখেতসকলে ৰূপায়ণ নকৰিলে। সমান্তৰালভাৱে আমাৰ বিগত সময়ৰ আলোচনাত এটা কথা তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যে প্ৰত্যেক বছৰে আমাৰ যিটো বেতন আছে এই বেতনত 10% তেখেতসকলে বৃদ্ধি কৰিব। এইখিনি তেখেতসকলে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে। যোৱা এপ্ৰিল মাহৰ পৰা আমাৰ 10% বেতন বৃদ্ধি হ'ব লাগিছিলে, এইখিনি তেখেতসকলে বৃদ্ধি নকৰিলে। আজি নৱেম্বৰ পালেহি। গতিকে এই গোটেইখিনি আমাৰ যিবিলাক দাবী আছিলে চৰকাৰৰ লগত বা বিভাগৰ লগত যিমানবিলাক আলোচনা হৈছিলে, এই আলোচনাত তেখেতসকলে দিয়া যিখিনি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিখিনি তেখেতসকলে পালন নকৰাৰ ফলশ্ৰুতিত আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰতিবাদৰ দৰে বা আন্দোলনৰ দৰে কাৰ্যসূচী ল'বৰ বাবে বাধ্য হৈছে।